Welcome to Assamese e-classroom. This is Jyotimay Kolita. আজিৰ এই ভিডিঅ'টোত মই দশমমান শ্ৰেণীৰ গণিত বিষয়ৰ পঞ্চদশ অধ্যায় সম্ভাৱিতাৰ এক্সাৰসাইজ 15.1 ৰ কোৱেশ্চন দুটামান সলভ কৰিম। সো আজি কোৱেশ্চন নম্বৰ 6 ৰ পৰা ষ্টাৰ্ট কৰিম। কোৱেশ্চন নম্বৰ 6 টোত কৈছে এটা মোনাত মাত্ৰ নেমুৰ স্বাদৰ মৰ্টন আছে। মালিনীয়ে মোনাটো নোচোৱাকৈ এটা মৰ্টন ললে। তেওঁ লোৱাটোৰ সম্ভাৱিতা কি যাতে এটা কমলা স্বাদৰ মৰ্টন ওলায়। তাৰপিছত 2 নম্বৰটো হৈছে এটা নেমু স্বাদৰ মৰ্টন ওলায়। তো প্ৰথমটো চোৱা, তো আমি প্ৰথম কুৱেশ্যনটো চোৱা যে এটা মোনাত মাত্ৰ নেমুৰ স্বাদৰহে মৰ্টন আছে, কিন্তু আমাক প্ৰথম কুৱেশ্যনটোত দিছে এটা কমলা স্বাদৰ মৰ্টন। তো তাত কমলাৰ কথা নাইয়ে, অনলি নেমুৰহে স্বাদৰ মৰ্টন আছে। তো কমলা স্বাদৰ স্বাদৰ মৰ্টন কি হ'ব আমাৰ 0, কাৰণ এইটো অসম্ভৱ ঘটনা আমি যে পাইছিলোঁ। তো এইটো পচিবলে নহয়, নেমুৰ স্বাদৰ মৰ্টন আছে, তাৰ পৰা আমি কমলা স্বাদটো কেনেকৈ উলিয়াম। কিন্তু সেকেন্ড নম্বৰটোত কৈছে এটা নেমুৰ স্বাদৰ মৰ্টন। তো তাত সব নেমুৰে আছে, তো আমি যিয়ে নলক্ষেও এইটো নিশ্চিত ঘটনা, আমি নেমুৰ স্বাদৰ মৰ্টন পামেই। তো তাৰ সম্ভাৱিতা কিমান হ'ব 1, যোনটো আমাৰ নিশ্চিত ঘটনা, আৰু এইটো হৈছে 0, যোনটো আমি কেতিয়াও নাপাম। তাৰপিছত 7 নম্বৰ কুৱেশ্যনটোত কৈছে এটা 3জনীয়া ছাত্ৰৰ দলত দিয়া আছে 2জন ছাত্ৰৰ একে জন্মদিন নোহোৱাৰ সম্ভাৱিতা 0.992। 2জন ছাত্ৰৰ একে জন্মদিন হোৱাৰ সম্ভাৱিতা কি? তো কুৱেশ্যনটো ভালকে মনোযোগ দিয়া, বেলেগ কথা ইয়াতে আমি মনোযোগ দিব নালাগে। ইয়াতে কৈছে নোহোৱাৰটো দিয়া আছে, আমি হোৱাৰটো উলিয়াব লাগে। তো আমি যে এটা কণ্ডিশ্যন ইউজ কৰিছিলোঁ, এইটো হৈছে যদি ই এটা ঘটনা হয় যোনটো পচিবল, আৰু এইটো প্ৰবিলিটি অফ ই বাৰ হৈছে যোনটো নহয়, ই হোৱা, এই ঘটনাটো হোৱা আৰু এই ঘটনাটো নোহোৱাৰ সম্ভাৱিতা আমাৰ লগ হৈ কিমান হয় 1। তো এইটো সেম লগা নাইনে? তো 7 নম্বৰ কুৱেশ্যনটোত চোৱা, আমাৰ সেম বাৰ্থডে হোৱাৰ সম্ভাৱিতা, প্ৰবিলিটি অফ সেম বাৰ্থডে সম্ভাৱিতাটো আমি উলিয়াব লাগে, কিন্তু আমাক দিয়া আছে সেম বাৰ্থডে নোহোৱাৰ প্ৰবিলিটিটো দিয়া আছে। তো আমাক সেইটো কিমান দিয়া আছে 0.992। তো আমাৰ এইটো কেনেকৈ উলিয়াম, এইটোৱে ফৰ্মুলা হোৱা আৰু নোহোৱাৰ। তো প্ৰবিলিটি অফ এফ ই এইটো হৈছে সেম বাৰ্থডে হোৱাৰ প্ৰবিলিটি আমাৰ কিমান হ'ব 1 মাইনাছ 0.992। তো আমাৰ এইটো মাইনাছ কৰিলে আহি যাব 0.008। তো আমাৰ 2জন ছাত্ৰৰ একে জন্মদিন নোহোৱাৰ সম্ভাৱিতা আমাৰ আহি যাব 0.008। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 8ত কৈছে এটা মোনাত 3টা ৰঙা আৰু 5টা কলা ৰঙৰ আছে। 3টা ৰঙা আৰু 5টা কলা ৰঙৰ, একচুৱেলি কি দিছে, কলাৰ ৰং আছে। মোনাটোৰ পৰা এইটোত বল এটা হ'ব লাগিছিল। 3টা এখন মোনাত তোমাৰ 3টা ৰঙা আৰু 5টা কলা ৰঙৰ বল আছে। মোনাটোৰ পৰা এটা বল যাদৃচ্ছিকভাৱে টনা হ'ল। যাদৃচ্ছিক আমি যিকোনো এটা উঠালোঁ আৰু তেনেকৈ। টনা বলটোৰ ৰঙা ৰং হোৱাৰ আৰু ৰঙা নোহোৱাৰ সম্ভাৱিতা কি? তো আমি প্ৰথমতে ৰঙা ৰং হোৱাৰ সম্ভাৱিতা উলিয়াবৰ কাৰণে প্ৰথমতে আমি কি উলিয়াব লাগিব, মোনাটোত টোটেল কিমানটা বল আছে, এইটো ফাৰ্ষ্ট কণ্ডিশ্যন। তো আমাৰ টোটেল বল কিমান হ'ব 3 + 5 = আমাৰ 8 টোটেল আছে। তাৰপিছত আমাৰ 1 নম্বৰটো কৈছে ৰঙা ৰং হোৱাৰ আমাৰ প্ৰবিলিটি কিমান হ'ব, সেইটো আমি লিখিম প্ৰবিলিটি অফ আৰ = কিমানটা আছে ৰঙা ৰং 3টা। তো 3 আমি যে মেথছত কেনেকৈ মেথমেটিকেলি আমি এক্সপ্ৰেছ কৰোঁ ভগ্নাংশত, আৰু আমাৰ ওপৰত থাকে হৈছে যোনটো ঘটনা লাগে সেইটো কিমান বাৰ পচিবল হ'ব পাৰে, আৰু ডিভাইডেড বাই টোটেলটো আমাৰ টোটেল আছে আমাৰ 8। তো ৰঙা ৰং হোৱাৰ আমাৰ সম্ভাৱিতা হ'ল 3/8। তো নেক্সটটো আমি আৰু এনেকৈ উলিয়াব পাৰোঁ ৰঙা নোহোৱাৰ সম্ভাৱিতা। তো ৰঙা নহ'লে নিশ্চয় কলা হ'ব, তো কলা হ'লে 5টা আছে আৰু ডিভাইডেড বাই 8, বা আমি এনেকৈও এইটো ইউজ কৰিব পাৰোঁ। তো এইটো এটা ঘটনা ৰঙা ৰং হোৱাৰ আৰু ৰঙা নোহোৱাটো উলিয়াব লাগে। তো আমি সেইটো ইউজ কৰিব পাৰোঁ। ৰেড নোহোৱাৰ হ'লে কি হ'ব 1 মাইনাছ ৰেড হোৱাৰ প্ৰবিলিটি। তো 1 মাইনাছ ৰেড হোৱাৰ প্ৰবিলিটি কিমান 3/8। তো এলচিএম আহি গ'ল আমাৰ 8 মাইনাছ 3। তো এনচাৰটো 5/8। তাৰপিছত কুৱেশ্যন নম্বৰ আমাৰ 9ত কৈছে এটা বাকচত 9টা ৰঙা মাৰ্বল, 8টা বগা মাৰ্বল আৰু 4টা সেউজীয়া মাৰ্বল আছে। তো প্ৰথমতে আমি এইখিনি লিখিলোঁ। আমাৰ ৰঙাটো আমি আৰেৰে বুজাইছোঁ,
5টা আছে তাৰপিছত আমাৰ বগা মাৰ্বল WD বুজাইছো হোৱাইট তো 8টা 5টা 8টা আৰু আমাৰ সেউজীয়া অৰ্থাৎ গ্ৰীণ কালাৰৰ আছে আমাৰ 4টা তো প্ৰথমতে আমাৰ প্ৰথম কামটো হৈছে আমি টোটাল কেইটা আছে এটো উলিয়াই লও টোটাল হৈছে 5 + 8 + 4 ইমানটা 17 তাৰপিছত আমাৰ কৈছে বাকচৰ পৰা যিকোনো এটা মাৰ্বল আমাৰ যাদৃচ্ছিকভাৱে লোৱা হ'ল মাৰ্বলটো ৰঙা হোৱা মানে সম্ভাৱিতা উলিয়াব লাগে আমি ৰঙা হোৱা বগা হোৱা আৰু সেউজীয়া নোহোৱাৰ সম্ভাৱিতা কি তো প্ৰথম আমাৰ ৰঙা হোৱাৰ সম্ভাৱিতা অফ R ৰঙা হোৱাৰ সম্ভাৱিতা আমাৰ কিমান হ'ব কেটা আছে 5টা আৰু আমাৰ ডিভাইডেড বাই টোটাল কিমানটা আছে 17টাৰ আমাৰ 5টা মানে ৰঙা আহাৰ চান্স আছে তো এইটো হৈ গ'ল তাৰপিছত 2 নম্বৰটো হৈছে আমাৰ বগা হোৱাৰ সম্ভাৱিতা কিমান তো বগা হোৱাৰ সম্ভাৱিতা আমি কেনেকৈ লিখিম P of W = তো বগা আমাৰ কেটা আছে 8টা 8 ডিভাইডেড বাই 17 তাৰপিছত আমাৰ কৈছে সেউজীয়া হোৱা কোৱা নাই সেউজীয়া নোহোৱাৰ সম্ভাৱিতা তো আমি ডাইৰেক্টলি সেউজীয়া নোহোৱাটো উলিয়াব পাৰো বা প্ৰথমতে সেউজীয়া হোৱাৰটো উলিয়াই লওঁ সেউজীয়া হলে আমাৰ কিমানটা হ'ব P of green = যিমানটা আছে 4/17 তো সেউজীয়া নোহোৱাৰ হলে কি হ'ব P of G bar = আমাৰ আহি যাব 1 - 4/17 তো 17 আমাৰ LCM 17 - 4 13/17 answer next আমাৰ 10 নম্বৰ কোৱেশ্চনটোত কৈছে এটা টেমাত 100টা 50 পইচা 50টা 1 টকীয়া 20টা 2 টকীয়া 10টা 5 টকীয়া মুদ্ৰা আছে টেমাটো ওপৰমুখ তল কৰি এটা মুদ্ৰা উলাই পৰাটো সমহিক্য তো আমাৰ টেমাটোত আছে টেমাটো আমি এনেকে ওপৰমুখ কৰি তল কৰি দিলো তো সেই তাৰ পৰা যোনটো মুদ্ৰা ওলাব যিকোনো ওলাব পাৰে মানে সমহিক্য মানে ইকুৱেলি লাইকলি যিকোনো ওলাব পাৰে সবৰে সম্ভাৱিতা একে তো মুদ্ৰাটো 50 পইচা হোৱা 5 টকীয়া নোহোৱাৰ সম্ভাৱিতা কি তো আমি প্ৰথমতে লিখি লৈছো আমাৰ 50 পইচা কেটা আছে 100টা 1 টকীয়া আমাৰ 50টা আছে 2 টকীয়া 20টা আছে আৰু 5 টকীয়া আমাৰ 10টা আছে তো আমাৰ টোটাল কিমানটা মুদ্ৰা আছে আমাৰ টোটাল 100 ইটো উলিয়াবই লাগিব 100 + 50 + 20 + 10 তো আমাৰ ইটো টোটালটো আহি গ'ল 180 তাৰপিছত আমাৰ 1 নম্বৰটো উলিয়াব দিছে 50 পইচা হোৱাৰ তো 50 পইচা হোৱাৰ আমাৰ সম্ভাৱিতা কিমান হ'ব সম্ভাৱিতাটো আমাৰ হ'ব কিমান আহি যাব এইটো 50 পইচা আমাৰ কিমানটা আছে 100টা আছে তো আমাৰ 100টা আছে আৰু টোটাল কিমান আছে আমাৰ 180 তো এইটো এনেকৈ ৰাখিব পাৰা বা কাটি দিব পাৰা 5/9 তাৰপিছত আমাৰ 2 নম্বৰটোত কৈছে 5 টকীয়া নোহোৱাৰ সম্ভাৱিতা কি তো 5 টকীয়া হোৱাৰ সম্ভাৱিতাটো উলিয়ালে হ'ল 5 টকীয়া হোৱাৰ সম্ভাৱিতাটো ধৰি ললো আমি P of A যোনটো আমাৰ 5 টকীয়া হ'ব মানে তো হোৱাৰ হলে কেটা আছে 10টা আছে 5 টকীয়া তো 10 বাই টোটালটো হৈছে 180 এইটো হৈছে হোৱাৰ তো আহি গ'ল আমাৰ এইটো 1/18 তো 5 টকীয়া নোহোৱাৰটো কেনেকৈ হ'ব 1 - হোৱাটো মাইনাস কৰি দিলে হ'ল তো 1 - 1/18 তো LCM আহি গ'ল আমাৰ 18 - 1 17/18 সো ভিডিওটো যদি চাই ভাল লাগিছে লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ